Hello everyone, good evening. More YouTube channel Mommy's Vlog আপোনালোক সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰিছো। এতিয়া 6টা বাজিল। আজি ক্লাছলৈ নগলো, বহুত বেছি বৰষুণ হয় ইয়াত। সো সেইকাৰণে মই ডিউটিৰ পৰা আহি আৰু ক্লাছলৈ যাব মন নহ'ল। সেই ভাবিছো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি দিওঁ। আৰু ভাবিছো কি যিহেতুকে আজি বৰষুণ বতৰ হয়, ঠাণ্ডা বতৰ। সো ভাবিছো কি আলু পকৰি আৰু পিঁয়াজ পকৰি বনাই লওঁ চাহৰ লগত। সো আজি ভাল লাগিব খাই, যিহেতুকে ঠাণ্ডা বতৰ। সেয়ে ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ আলু পকৰি বনাওঁ, চিম্পলকৈ কেনেকৈনো বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সেয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। বলক তেন্তে আমি পকৰি বনাবলৈ যা যোগাৰ। আপোনালোকক ক'লোঁ যে কি আলু পকৰি বনাবলৈ যাওঁ, ৰেডি কৰোঁ আলু পকৰি। কিন্তু এতিয়া ভাবিলোঁ, এতিয়া আকৌ হাজবেণ্ডৰ ফোন আহিল কি যে তেওঁ আহি পাওঁতে অকণমান দেৰি হ'ব। সো সেই ভাবিলোঁ পকৰি যিহেতুকে ঠাণ্ডা হৈ গ'লে খাই ভাল নালাগিব। সো তেওঁ আৰু আগে বনাম। সেয়ে ভাবিলোঁ কি মই প্ৰথমে একাপ চাহ খাই লওঁ। চাহৰ লগত লৈছোঁ মিক্সাৰ চানা আৰু 2টা বিস্কুট, অৰিঅ' বিস্কুট 2টা মোৰ বহুত ফেভৰেট হয়। এই 2টা বিস্কুট, এইটো বিস্কুট মোৰ বহুত ফেভৰেট হয়। সো এইটো বিস্কুটে লৈ ল'লোঁ। আৰু ভাবিছোঁ আৰু নাভাবিব যে আপোনালোকে মোৰ ঘৰত কাপ নাই। কাপ আছে বাট কিন্তু মই কাপত চাহ খাই খুব বেছি বেয়া পাওঁ। মই নাজানো কিয়, মোৰ গিলাচত চাহ খাই বহুত বেছি ভাল লাগে। সো মই গিলাচতে চাহ লৈছোঁ, সৰু গিলাচ এটা। সো তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। মই লৈছোঁ আলু এইটো চাইজৰ 8-10টা আলু লৈ লৈছোঁ। আৰু পিঁয়াজ লৈছোঁ 6-5টা পিঁয়াজ লৈ লৈছোঁ, কিয়নো আমি হয়তো 2টা মানুহ, বেছি বনালে কোনেনো খাব। আৰু সেয়ে মই এইখিনি জল্দি কাটি লওঁ। আপোনালোকক দেখুৱালোঁ আৰু কেনেকুৱা কিমান চাইজৰ আলু লৈছোঁ। এনেকুৱা চাইজৰ 8-10টা আলু লৈ লৈছোঁ আৰু এনেকুৱাকৈ কাটি লৈছোঁ। বেছি ডাঙৰো নহয়, বেছি সৰু নহয়, ইমানটো মোটা কৰি কাটি লৈছোঁ। আৰু আপোনালোকক ইমানমান মোটা কৰি কাটি ল'ব, তেতিয়া ধুনীয়াকৈ সোনকালে বস্তুটো সিজি যাব। সো ইমানটোমান মোটা কৰি মই কাটি লৈছোঁ। চাই থাকক ভিডিঅ'টো। সেইকাৰণে ইয়াত লৈছোঁ বেচন এইখন চামুচেৰে 2 পৰা 3 চামুচ বেচন ইয়াত লৈ ল'ম মই। ইয়াত 3 চামুচ বেচন লৈ ল'লোঁ এখন চামুচেৰে। এতিয়া ইয়াত সোৱাদ অনুসৰি দিম নিমখ। অকণমান হালধি পাউডাৰ, সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ জলকীয়া গুড়ি। আৰু অকণমান দিছোঁ কিয়নো মই জ্বলা খাই বেছি ভাল পাওঁ, সেইকাৰণে। আৰু এতিয়া ইয়াত দিম অকণমান জালুকৰ গুড়ি। বাছ মছলা ইমানেই ব্যৱহাৰ কৰিম ইয়াত। এতিয়া এইখিনি এটা ধুনীয়া ঘোল বনাই ল'ম। তো চাই থাকক। এতিয়া এইখিনি মই ঘোল বনাই ল'লোঁ। এনেকুৱা টাইপৰ কৰি বনাই লৈছোঁ, বেছি পাতলো নহয়, বেছি ডাঠো নহয়। এনেকুৱা কৰি বনাই ল'লোঁ। এনেধৰণে ঘোলখিনি এনেধৰণে বনাই ল'লে হ'ল আপোনালোকক। এতিয়া কেৰাহী বহাই দিলোঁ, একদম হাই ফ্লেমত ৰাখিছোঁ, কিয়নো কেৰাহীটো গৰম হ'ব লাগিব। সো হাই ফ্লেম কৰি ৰাখিছোঁ গেছটো। কেৰাহী গৰম হৈ গ'ল। এতিয়া ইয়াত তেল দি দিম। মই ৰিফাইন ব্যৱহাৰ কৰিছোঁ। আমাৰ শৰীৰৰ কাৰণেতো ৰিফাইন বেয়া, কিন্তু এতিয়া পকৰি খালেতো ৰিফাইন নাখালে নহ'ব ন। সো সেইকাৰণে ইমান ৰিফাইন দি দিলোঁ। এতিয়া ৰিফাইনখিনি গৰম হ'লক। দেখিছেনে তেল গৰম হৈ গ'ল আমাৰ। এতিয়া ইয়াত আমি আলু পকৰিখিনি দি দিম। মানে এটা শ্লাইচ এনেকৈ ল'ব আৰু ইয়াত এনেকৈ ডুবাই দিব আৰু ইয়াতে এনেকৈ তেলত দি দিব। এটা ল'লে বেছি ভাল হয়, তেতিয়া বেছিকৈ ভালকৈ ফুলি আহিব বস্তুটো। এনেকৈ দি ল'ব। এনেকৈ খাই বহুত বেছি ভাল লাগে। এনেকৈ দি ল'ব। তেলটো যিহেতুকে বহুত বেছি গৰম হৈছে, মই জলদিখিনি দি লওঁ, ঠিক আছে। আৰু আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিব, কিয়নো ভিতৰৰ পৰা বস্তুটো সিজি আহিব লাগিব যিহেতুকে। সো গেছৰ ফ্লেমটো ল' ৰাখিব। এয়া দেখিছেনে কি ধুনীয়া ক্ৰিস্পি হৈছে আৰু কি ধুনীয়া ফুলি আহিছে। আপোনালোকক মই এতিয়া এটা ভাঙি দেখুৱাম হা। এয়া চাওক কি ধুনীয়াকৈ ভিতৰৰ পৰা সিজি আহিছে। আমাৰ আলু পকৰি আৰু পিঁয়াজ পকৰি আপোনালোকক নেদেখুৱালোঁ আৰু পিঁয়াজ পকৰিটো এতিয়া ছাৰ্ভ কৰি দিলোঁ। খাম আমি দৈৰ লগত। ভাবিছিলোঁ কি চাহৰ লগত খাম, কিন্তু এতিয়া
দৈ লৈ আহিলে চ' সেই দৈৰ লগতে খাই দিওঁ। যদি আজি ভিডিঅ'টো মোৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।